আমি আজি নলবাৰীলৈ যাবলৈ ওলাইছোঁ এটা বিশেষ কামত। কামটোনো কি আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। প্ৰথমতে গাড়ীত উঠি লওঁ, তাৰপিছত আকৌ দেখুৱাই আছোঁ। এয়া গাড়ীত উঠিলোঁ আৰু আহি আছোঁ আমি এতিয়া নলবাৰীলৈ। বাকচত কাপোৰ জপাৰ নিচিনা আমিও গোটেইগাল গাড়ীত সোমাই লৈছোঁ আৰু গৈ আছোঁ। এতিয়া নলবাৰী পাম আৰু বেছি দূৰ নাই। নলবাৰী আহি পালোঁ। নলবাৰীত ক'ত যাওঁ চাই থাকক। লগতে ভিডিঅ'টো চাই যদি ভাল পায় লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে যিবিলাকে নলবাৰীখন দেখা নাই অকণমান দেখুৱাই দিওঁ। আৰু ময়ো বহুত দিন দেখা নাই, যিবোৰ বহুত কিবা কিবি সলনি হ'ল, গতিকে ময়ো চাই লওঁ আৰু আপোনালোককো দেখুৱাই দিলোঁ অকণমান। আমি যি বিশেষ কাম এটা কৰিবলৈ অহা বুলি কৈছিলোঁ, সেই কামটো কৰিবলৈ বিশেষ কামটো কৰিবলৈ আহি পালোঁ এই জেগাটো। সেয়া হৈছে আমি গাড়ী ল'বলৈ আহিছোঁ। লগতে আপোনালোকক দেখুৱাম গাড়ীখন। এইখনেই হ'ল সেইখন গাড়ী যিখন আমি আজি নিবলৈ আহিছোঁ। গাড়ীখনৰ বাকী কামবোৰ শেষ কৰি পিনে আমি ভাবিলোঁ অকণমান বজাৰকে কৰি লওঁ। সৰু সুৰা কিবা কিবি লগা বস্তু আছিলে, সেইকাৰণে বজাৰ কৰিবলৈ আহি গ'লোঁ। বজাৰ কৰি থাকোঁতে ডিলাৰৰ পৰা ফোন কৰিলে যে কামবোৰ হৈ গ'ল, চাবি ল'ব লাগে। গতিকে আমি ডিলাৰলৈ যাওঁ আৰু চাবি ল'বলৈ। এয়া ডিলাৰত আহি এতিয়া চাবি ল'ব। প্ৰথমতে গামোচাখন দি লৈছোঁ মানুহজনক আৰু লগতে বোলে দেউতাকো দিব, কাৰণ দেউতা সকলোতকৈ ডাঙৰ। সেইকাৰণে দেউতাকো দিব খুজিছে, দেউতাকো দি লওক। এতিয়া গোটেইকেইটা লগ লাগি চাৰিপাত ল'লোঁ। এয়া চাবি লৈ অকণমান ফটো উঠিলোঁ, ভিডিঅ' বনালোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ আহিলোঁ। আৰু আহি ৰেষ্টুৰেণ্টত সোমালোঁ, অকণমান কিবা খাই লওঁ, বহুত ভোক লাগিছে বোলে গোটেইকেইটাৰে। সেইকাৰণে কিবা এটা খাই লওঁ ভাবিছোঁ। দেউতাহঁতে চাহ খাই আছে, কাৰণ দেউতাহঁতে এইবোৰ বস্তু নাখায়। আমি কিবা বেলেগ বস্তু খাম ভাবিছোঁ। ইয়াত বোলে বিৰিয়ানী বহুত টেষ্টি পায়, ভাবিলোঁ তাকে খাই চাওঁ। ইয়াত ল'ৰাই চাউ লৈছে আৰু আমিবিলাকে বিৰিয়ানী খাম। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। আজিলৈ বাই বাই।